Hello everyone, welcome back to our channel. আজি আমি জানিম কমন এলিজিবিলিটি টেষ্ট যেটো CET বুলি কোৱা হয় হেতু কি হয় আৰু হেতু কেতিয়াৰ পৰা হ'ব আৰু তাৰ যেটো সিলেবাস হ'ব বা তাৰ যেটো এক্সাম প্যাটাৰ্ন হ'ব আৰু তাৰ আমি সম্পূৰ্ণ ফুল ডিটেইলছ আমি এই ভিডিওটোত আমি ডিসকাস কৰিম তেতিয়ালে আহক অকনো পলম নকৰাকৈ আমি ভিডিওটোলৈ আগবাঢ়ো যে এতিয়া আমাৰ যিবিলাক গভৰ্নমেন্টৰ এক্সাম হেবিলাকৰ কাৰণে আমাৰ কি হৈছে যেটো ষ্টাফ সিলেকশন কমিশন তেওঁলোকৰ যিবিলাক এক্সাম হয় CHSL হওক বা CGL হওক যিয়ে হওক 10 প্লাসৰ কাৰণে হওক বা 12 প্লাসৰ কাৰণে হওক বা গ্ৰেজুৱেচনৰ কাৰণে হওক যিয়ে হওক হেবিলাক কোনে চোৱাচিতা কৰে হে এক্সামটো কোনে পাতে ষ্টাফ সিলেকশন কমিশনে পাতে তো এক্সামটোত কি হয় প্ৰথমতে প্ৰি হয় এক্সাম প্যাটাৰ্নটো কেনেকুৱা প্ৰথমে প্ৰি হয় প্ৰথমে মেইনছ হয় হল আৰু এই গুটেই গিটাৰ কাৰণে কি হয় ইন্ডিয়ান ৰেলৱে হওক বা IBPS হওক যেটো ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সিলেকশন যি বেংকৰ যিবিলাক এক্সাম হয় হেতু কোনে পাতে হেতু IBPS এ পাতে আৰু ৰেলৱে যিবিলাক এক্সাম হেতু পাতে ইন্ডিয়ান ৰেলৱেজ পাতে হল RRB এ পাতে তাৰমানে হল তাৰ পিছত এতিয়া কথাটো হল কি তেওঁলোকৰ জবৰ কাৰণে যেটো এক্সাম হৈছে হেবিলাক কোনে চোৱাচিতা কৰে হেবিলাক কোনে পাতে SSC নিজৰ কাৰণে পাতে আৰু ৰেলৱে নিজৰ কাৰণে পাতে আৰু IBPS নিজৰ কাৰণে পাতে তো ইমানবোৰ কৰাৰ ক্ষেত্ৰত আমাৰ কি হয় যে আমাৰ টাইম লষ্ট হয় যে আমি তিনটা এক্সামত ফোকাস কৰিব লগা হয় প্লাস আমি কি কৰিব লগা হয় আমি বিভিন্ন ধৰণৰ ফৰ্ম ফিল আপ কৰিব লগা হয় আমি কোনোবা এটা এক্সামত ফোকাস কৰিব নোৱাৰো ভালকে আমাৰ সময় পছৰ হয় বা যিবিলাক এক্সাম বিলাক পাতিবলৈ যিবিলাক খৰচা হয় বা যিবিলাক কৰ্মীৰ কষ্ট হয় হেবিলাক বহুত বেছি হয় তো তাৰ কাৰণে কি কৰা হৈছে যে গুটেই এই যিবিলাক এই গুটেই তিনটা এক্সামৰ 10 প্লাস হওক বা 12 প্লাস হওক বা গ্ৰেজুৱেচনৰ কাৰণে হওক তিনটা লেভেলৰ এই গুটেই তিনটা অৰ্গানাইজেচনৰ আৰু অৰ্গানাইজেচন আছে বাট এইগিটা মেইন হয় তো এইগিটাৰ কি কৰিছে এইগিটাৰ যেটো প্ৰিলিমছ এক্সাম হে প্ৰিলিমছ এক্সামটো অকল এটা এক্সাম কৰি পেলালে আৰু হে এক্সামটো কোনে কৰিব এতিয়া কোনে ল'ব নেশনাল ৰিক্ৰুটমেন্ট এজেন্সিয়ে ল'ব NRA বুলি যাক কোৱা হয় এটোই ল'ব যেনেকৈ আমাৰ স্কুলত কি এক্সামিনেশন সেন্টাৰ থাকে বা কলেজত কি এক্সামিনেশন সেন্টাৰ থাকে এক্সামিনেশন বোৰ্ড থাকে তো হে এক্সামিনেশন বোৰ্ডে কি কৰে এক্সামটো লয় কোৱেশ্চন পেপাৰ কটা হওক বা এডমিট কাৰ্ড ইস্যু কৰা হওক বা ৰিজাল্ট দিয়া হওক হেবিলাক কোনে চোৱাচিতা কৰে এক্সামিনেশন ব্ৰাঞ্চে চোৱাচিতা কৰে তো এতিয়া কি SSC কাৰণে নিজে কৰি আছিলে SSC কৰি আছিলে আৰু ইন্ডিয়ান ৰেলৱেজৰ নিজৰ কাৰণে নিজে কৰি আছিলে আৰু IBPSৰ ইন্ডিভিজুৱেলি তেওঁলোকে নিজে কৰি আছিলে কিন্তু এতিয়াৰ পৰা হে তেওঁলোকৰ তিনটাৰ যেটো এই তিনটা ইনষ্টিটিউচনৰ যেটো প্ৰিলিমছ এক্সাম হেতু অকল এটা কৰি পেলালে আৰু হেতু কৰি পেলাছে যেটো এক্সাম হৈছে হে এক্সামটো হৈছে কমন এলিজিবিলিটি টেষ্ট হেতুকে কি বুলি কোৱা হয় CET বুলি কোৱা হয় আৰু হে CET টো কোনে কৰিব নেশনাল ৰিক্ৰুটমেন্ট এজেন্সি ল'ব মানে এক্সামটো হল তো SSC কাৰণে যিবিলাক এক্সাম আছে SSC CGL হওক বা CHSL হওক যেটো হায়াৰ সেকেন্ডাৰী হয় এইটো কি CGL টো গ্ৰেজুৱেচনৰ হয় বা SSC CPO হওক বা SSC JST GD হওক গ্ৰাউণ্ড ডিউটি হওক বা SSC MTS হওক বা স্টেনোগ্ৰাফাৰ বা সিলেকশন পোষ্ট যিয়ে পোষ্ট হওক যিবিলাক নন টেকনিক্যাল পোষ্ট আছে হেবিলাকৰ কাৰণে কি SSC যেটো এক্সাম আছে প্ৰিলিমছ এক্সাম হেতু তাত অন্তৰ্ভুক্ত কৰা হৈছে মানে CET ত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ পিছত IBPS ৰ হওক ক্লাৰ্ক হওক বা PO হওক তাৰ পিছত RRB NTPC হওক বা গ্ৰুপ D হওক এই যিমান বিলাক এক্সাম আছে এই তিনটা ব্ৰাঞ্চৰ এক্সামৰ যিবিলাক প্ৰিলিমছ এক্সাম হেতু কোড এন্টাৰ কৰা হৈছে CET ত এন্টাৰ কৰা হৈছে মানে কথাটো এতিয়া এনেকুৱা যে আমি অকল প্ৰিলিমছৰ কাৰণে আমি এটা এক্সামত ফোকাস কৰিলে হল আমি CET কাৰণে ফোকাস কৰিলো আমি CET এক্সামটো দিলো আমি যেটো স্কোৰ পাম যেটো এটা স্কোৰ বেছত আমি স্কোৰ পাম হেতু স্কোৰ বেছত ধৰিলো আমি 80 পালো 100 ভিতৰ 80 পালো তো হেতু স্কোৰ বেছত আমি এই তিনটা ভিতৰত কোনোবা এটা আমি যাব পাৰিম তাৰ পিছত ইহতৰ যেটো মেইনছ হ'ব হে মেইনছটো কোনে পাতিব হে মেইনছটো পাতিব ইহতৰ SSC মেইনছ SSC এ পাতিব IBPS ৰ মেইনছ IBPS এ পাতিব আৰু RRB মেইনছ RRB এ পাতিব তো আমি কি কৰিলো আমি CET দিলো CET দি পেলাই আমি প্ৰিলিমছ পাস কৰিলো তাৰ পিছত আমি কি কৰিলো SSC লে গলো আমি IBPS ৰ মেইনছলে গলো আমি RRB মেইনছলে গলো হল এতিয়া ইয়াত কথাটো হল যে যদি আমি SSC যেটো CGL হেতু হৈছে গ্ৰেজুৱেচনৰ পোষ্ট হল আৰু যেটো CHSL হেতু হৈছে মানে 12 প্লাস মানে হায়াৰ সেকেন্ডাৰী এটো হৈছে গ্ৰেজুৱেচন এতিয়া আমি অকল এটা এক্সাম দিলে নহব ধৰি ললো মই অকল SSC CGL ৰ কাৰণে CET দিলো CET আমি দিলো গ্ৰেজুৱেচন লেভেলটো তো মই ইয়াৰ কাৰণে এলিজিবল হৈ না যাও মানে মই SSC CHSL টো আমি মেইনছ গৈ পেলাই মই দিব নোৱাৰো মই অকল CGL টোহে দিব পাৰিম তাৰ মানে ইয়াৰ কথাটো হৈছে কি CET ও বেলেগ বেলেগ লেভেলত হ'ব এটা হ'ব 10 প্লাসত হ'ব আৰু 12 প্লাসত হ'ব আৰু কি হ'ব গ্ৰেজুৱেচন প্লাসত হ'ব তো ইয়াৰ বেসিছত 10 প্লাসত যদি মই যেনিবা ধৰি ললো CET মই 12 প্লাস পাস কৰিলো তেতিয়া হলে মই CHSL ত যাব পাৰিম যেনেকৈ ইয়াৰো কি বুলি কয় IBPS ৰ কি মই যেটো 12 প্লাসৰ যেটো এক্সাম থাকিব মানে যেটো পোষ্ট থাকিব মই তাৰ কাৰণে এপ্লাই কৰিব পাৰিম হল
চিমিলাৰলি গ্ৰেজুৱেশ্যনৰ কাৰণেও বেলেগ তো মই যদি CET গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ মানে গ্ৰেজুৱেশ্যন লেভেলটো পাছ কৰিছোঁ তেতিয়াহ'লে মই অকল গ্ৰেজুৱেশ্যন লেভেলৰ এক্সামবিলাক মানে মেইনছৰ গ্ৰেজুৱেশ্যন লেভেল পষ্টৰ কাৰণে মই এপ্লাই কৰিব পাৰিম মানে মই 10+ কাৰণেও বেলেগ এক্সাম দিব লাগিব আৰু 12+ পষ্টবিলাকৰ কাৰণেও বেলেগ এক্সাম দিব লাগিব আৰু গ্ৰেজুৱেশ্যন প্লাছ কাৰণেও মই বেলেগ এক্সাম দিব লাগিব তো অকল এটা দিলেই নহ'ব যে মই এটা দিলেই যে গোটেইকেইটাৰ কাৰণে এলিজিবল হৈ যাম সেইটো নহয় আৰু এক্সামৰ নামটো হৈছে কি কমন এলিজিবিলিটি টেষ্ট তাৰমানে কি CET হ'ল আৰু এইটো কোনে পাতিব নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চিয়ে এক্সামটো আমাৰ ল'ব তাৰপিছত এইটো ষ্টাৰ্ট হ'ব এইটো মাৰ্চৰ 22 পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে মানে যিহেতু এতিয়া পেণ্ডামিকৰ কাৰণে এইটো 2021ত এইটো ওলাইছিলে 2020তেই কিন্তু আৰু কোৱা হৈছিলে যে এইটো 2021ৰ পৰা হ'ব কিন্তু যিহেতু ক'ভিড পেণ্ডামিক চলি আছে সেইকাৰণে এইটো হোৱা নাই কিন্তু 2022ৰ মাৰ্চৰ পৰা এইটো ষ্টাৰ্ট হ'ব বুলি কোৱা হৈছে তেতিয়া যেতিয়া এইটো ষ্টাৰ্ট হ'ব তেতিয়া SSC যিটো প্ৰিলিমছ এক্সাম CGL হওক বা CSSL হওক SSC হওক বা IBPS হওক বা RRB হওক ইহঁতৰ যিটো প্ৰিলিমছ এক্সাম সেইটো আমাৰ নাথাকে অকল আমি CET দিব লাগিব হ'ল তাৰপিছত এইটো এক্সাম লেভেল কি চেণ্ট্ৰেল যিবিলাক জব মানে নেশ্যনেল লেভেল তাৰপিছত এক্সাম টাইপটো হৈছে অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন আমাৰ আহিব আৰু যিটো এইটো এক্সাম কিহত আহিব 12টা লেংগুৱেজত আহিব হ'ল ইংলিছ আৰু হিন্দী তাত থাকিবই তাৰপিছত আৰু টাইপছ অফ CET এক্সাম এইটো মই কৈছিলোঁ 10+ থাকিব 12+ আৰু গ্ৰেজুৱেশ্যন লেভেল 3টা লেভেলত থাকিব হ'ল এবছৰত এইটো এক্সাম কিমান হ'ব দুবাৰ হ'ব এক্সাম তাৰমানে 6 মাহৰ মূৰে এইটো এক্সাম হ'ব তাৰপিছত এক্সামৰ পাৰ্পাছটো হৈছে এতিয়া কি হৈছিলে আমাৰ যিটো আমি যেতিয়া প্ৰিলিমছ দিব যাওঁ যেতিয়া আমি কোনোবা এটা এক্সামৰ প্ৰিলিমছ দিওঁ এই 3টা এক্সামৰ যেতিয়া আমি প্ৰিলিমছ দিওঁ তেতিয়া কি হয় প্ৰিলিমছতে ল'ৰা ছোৱালী ঢেৰ হৈ যায় ষ্টুডেণ্টৰ সংখ্যা কেণ্ডিডেটৰ সংখ্যা ঢেৰ হৈ যায় আমি যেতিয়া এইটো এক্সাম দিব যাওঁ কোনোবা এটা ল'ৰা যদি আছে সেই ল'ৰাটোৱে SSCও দিয়ে IBPSও দিয়ে আৰু RRBও দিয়ে কিন্তু এতিয়া কি হ'ব এতিয়া যেতিয়া আমি মেইনছৰ কাৰণে যাম তেতিয়া কি হ'ব আমি অলৰেডি সি মানে এলিজিবল হয় নহয় আমি গম পাই যাম তেওঁ মানে এলিজিবল হয় নহয় আমি গম পাই যাম কিহৰ পৰা CETৰ পৰা CET যদি পাছ কৰে তেতিয়াহে আমি ইয়াত দেখিবলৈ পাম সেই ল'ৰাজনক তো এই এক্সামটো যিটো পাৰ্পাছ মানে যিটো কাৰণ এক্সামটো উলিওৱা সেইটোৱে আৰু নাম্বাৰ অফ এটেম্পছ এইটো কোনো ৰেষ্ট্ৰিকশ্যন নাই এই এক্সামটো CET এক্সামটো আপোনালোকে এবাৰ দিব পাৰে দুবাৰ দিব পাৰে যিমান মন যায় সিমান দিব পাৰে বাট কথাটো কি যে যিটো আপাৰ এজ লিমিট গভৰ্ণমেণ্ট ৰুলৰ মতে যিটো আপাৰ এজ লিমিট থাকে যে এক্সাম দিয়াৰ সেইটো আমি যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া আমি গম পাই যাম তো সেই অনুপাতে কি আপাৰ এজ লিমিট থাকিব আৰু যিটো এজ ৰিলেক্সেশ্যন OBC কাৰণে হওক বা ST কাৰণে হওক OBC ST SC কাৰণে যিটো এজ ৰিলেক্সেশ্যন সেইটো থাকিব হ'ল তাৰপিছত আৰু কি হ'ল কথাটো যেনিবা মই এই বছৰ CET দিলোঁ আৰু CET দি পেলাই মই ৰিজাল্ট দিছে আজি ৰিজাল্ট দিলে তো আজি ৰিজাল্ট দিলে মই 90 পালোঁ 100ৰ ভিতৰত মই 90 পালোঁ তাৰপিছত যদি মই আকৌ অহা বছৰ মই আকৌ দিওঁ তাৰপিছত মই 85 পালোঁ তেতিয়া মই আকৌ এই 90টোৱে কাউণ্ট কৰিব 85টো কাউণ্ট নকৰে হ'ল আৰু যিটো স্ক'ৰ মই প্ৰথম বছৰ যিটো স্ক'ৰ পালোঁ 90 সেই 90 স্ক'ৰটো কি 3 বছৰলৈ ভেলিড থাকিব তাৰমানে মই 3 বছৰ আকৌ প্ৰি নিদিলেও হ'ব মানে যদি মই এলিজিবল হওঁ যে মেইনছ দিবলৈ তেতিয়াহ'লে মই আকৌ প্ৰি নিদিলেও হ'ব ধৰি ল'লোঁ মই আৰু এটা এক্সাম্পল লৈছোঁ মই CET দিলোঁ হ'ল CET দি পেলাই মই পাছ নকৰিলোঁ যেনিবা মই 30 পালোঁ প্ৰথম বছৰ মই 30 পালোঁ আৰু এই 30 নম্বৰটো কি 3 বছৰ কাৰণে ভেলিড যদি মই মানে প্ৰিলিমছটো পাছ কৰোঁ আৰু মই যদি দিবলগীয়া নহয় মই যেনিবা আকৌ দিলোঁ নেক্সট ইয়েৰ আৰু আকৌ দি পেলাই মই 45 পালোঁ তেতিয়া কোনটো কাউণ্ট কৰিব তেতিয়া এইটো কাউণ্ট কৰিব হ'ল আৰু এইটো 2 বছৰলৈ ভেলিড থাকিব তাৰমানে মই 2 বছৰ ধৰি ললোঁ মই 40 কাট অফ যেনিবা CETৰ প্ৰিলিমছৰ এক্সামটো মানে CET যিটো এক্সাম সেইটো 40 কাট অফ আৰু মই 45 পালোঁ তো মই এলিজিবল হয় মেইনছ দিবলৈ তো মই যিহেতু মেইনছ দিবলৈ এলিজিবল হয় তেতিয়াহ'লে মই আকৌ মানে CETটো এক্সামটো নিদিওঁ আৰু এতিয়া কি মই 3 বছৰৰ কাৰণে কি 3 years যিহেতু ভেলিডিটি থাকিব আৰু মই 3 বছৰ কি মেইনছ দিম IBPS হওক বা RRB হওক বা SSC হওক মই তাহাঁতৰ কি দিম মেইনছ দিম হ'ল আৰু কথাটো হ'ল কি ইয়াৰ যিটো আমি স্ক'ৰ কৰিম যিটো আমি মাৰ্কছ পাম CETত সেইটো 3 বছৰ ভেলিড থাকিব 3 বছৰৰ কাৰণে আমি মেইনছ দিব পাৰিম আৰু যদি আমি ইম্প্ৰুভ কৰিব বিচাৰোঁ আমি যদি নেক্সট ইয়েৰ আকৌ দিওঁ যদিবা মই 45 পালোঁ তাৰপিছত মই যদি 50 পালোঁ তেতিয়াহ'লে কোনটো কাউণ্ট হ'ব মানে বেটাৰমেণ্ট দিয়াৰ নিচিনা 50টো কাউণ্ট হ'ব হ'ল তো আশা কৰোঁ CETৰ ওপৰত যিখিনি কুৱেশ্যন আছিলে আপোনালোকে গম পালে আৰু যদি কিবা ডাউট থাকে এই মানে এক্সামটো লৈ পেলাই যদি আপোনালোকৰ মনত যদি কিবা কনফিউজন আছে তেতিয়াহ'লে কমেণ্টত জনাব পাৰে নহ'লে মোক পাৰ্চনেলি মেইল কৰিব পাৰে মই আপোনালোকৰ কনফিউজনবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ